হেল্ল' গাইজ, আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আৰু এই ভিডিঅ'টো হৈছে যে এই ভিডিঅ'টো ছাপ'জ আপোনালোকে কেতিয়াবা জংঘলত যাব আৰু জংঘল যোৱাৰ সময়ত আপোনালোকে কিছুমান লিমিটেড বস্তুৰ ভিতৰত চলিব লাগিব, যিটো ভিডিঅ' আজি আপোনালোকক আমি দেখুৱাম। আমাৰ টীম আছে, আমাৰ টীম মানে মই কৈ আছোঁ, মই পৰিচয় কৰি দিম কোন কোন আছে। তাৰ আগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, আৰু এই ভিডিঅ'টো এটা লাইক কৰি দিব, তেতিয়াহ'লে আমাৰো ভাল লাগিব। আপোনালোকৰ নিশ্চয় যদি ভাল লাগে তেতিয়া লাইক কৰিব, যদি ভাল নালাগে তেতিয়াহ'লে আনলাইক কৰি ডিছলাইক কৰি দিলেও হ'ব। তো বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময় হৈছে কেইটা বাজিলে দেখুৱাই দিছোঁ। বৰ্তমান সময় হৈছে 10:45 or 10:45, আৰু ইয়াতে চিম কাৰ্ড নাই বাৰু, সেইকাৰণে ইনচাৰ্ট চিম বুলি লিখা হৈছে। পূৰা ফুল চাৰ্জ কৰি লৈছোঁ, যিহেতুকে আমি বহুত সময় থাকিব লাগিব। তো এইফালৰ পৰা দিব্য আহি আছে, তেখেত আহি আছে, তেখেত আহি গ'ল। আমাৰ চাইকেল বস্তু ৰেডি হৈছে না? ৰেডি হৈছে। আৰু ইয়াতে আছে আমাৰ চাইকেল বস্তু লৈ চল টাইম কেনে বঢ়িয়া, পুৰা মজা না, পুৰা ফিলিং। এতিয়া আমি লাহে লাহে আগবাঢ়োঁ। আমি ডাইৰেক্টলি গৈ আপোনালোকক টেণ্টখন মানে টেণ্ট আমি সৰু কৰি এটা বনাম, যিহেতুকে তাত বহুত সময় থাকিব লাগিব। এইফালে চাওক জংঘল, ঘৰ পোৱাটো অতি কঠিন। এইফালে নদী আছে, নদী নহয় চৰি মই কি কৰিলোঁ, পুখুৰী আছে, পুখুৰী এটা নদী আছিল তাৰমানে আগতে। এই নদীটো মানে মাজতে মথাউৰি নে কি কয় সেইটো দি একদম মানে এটা পুখুৰী হৈছে, একদম মানে লাইন এটা আহিছে। আৰু বহি আছোঁ একদম টেনশ্যন ফ্ৰী। আৰু আমাৰ হাতত বস্তু বহুত আছে, বহুত মানে কি ক'ম আৰু ৰখৰিটো মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকক মই কেতিয়া গৈছিলোঁ, এতিয়া চাওক আমাৰ পূৰা তেতিয়া বাজি আছিল আমাৰ 10:45, আৰু এতিয়া চাওক এতিয়া 11:34 আছে। ডিম্বুৰ ওপৰত অকণমান ফুৰিলোঁ, ডিম্বুৱে মেগী খাবৰ বাবে পূৰা একদম ৰেডি এক্সাইটেড হৈ আছে। মেগী আনিলোঁ, বহুত কিবা কিবি আছে, পানী চানী আনিলোঁ। তো ৱাইল্ড লাইফত থকাটো এটা বহুতেই ৱাইল্ড লাইফ মানে জংঘলত থকাটো মানে এটা ইণ্টাৰেষ্টিং, কি ক'ম আৰু বিশেষকৈ এটা কথা মই আপোনালোকক ক'ম, কথাটো ক'ম মানে শুনক। আপোনালোকে চাগে ভাবিছে মই টুপিটো কিয় পিন্ধি আছোঁ। টুপিটো আচলতে মোৰ মা ঢুকাই গ'ল কেইদিনমান নহয় মানে কেইমাহমান পূৰ্বে, আৰু ঢুকা বেছি দিন হোৱা নাই। চৰি মই কি কৰিলোঁ, মানে ঢুকুৱা এমাহমান হৈ গ'ল। আৰু যাৰ বাবে মানে আমাৰ নিয়ম কিছুমান থাকে ন, ৰিচুৱেলছ, আমাৰ কিছুমান নীতি নিয়ম মানে আমি মানে চুলিটো কাটিব লাগে কাৰণে চুলিটো কাটিছিলোঁ, যাৰ ফলত মই মানে টুপি পিন্ধি আছোঁ। আপোনালোক ইমানখিনি দেখুৱাই দিব নোৱাৰোঁ, যেন লাজো লাগে, মানে দেখুৱাই দিব পাৰোঁ কিন্তু লাজো লাগে। আৰু ইয়াতে পূৰা ডিব্বটো পূৰা চুলি হেৰি গৈছে, কওক দুই এষাৰ। আমাৰ চৌকাইছ ৰেডি আমাৰ চৌকা। কেমেৰামেনক মানদেউ খেদিবলৈ অনুৰোধ জনাইছোঁ। আৰু এতিয়া আমি ইমান ডাল খেল লৈ ল'লোঁ, আৰু কাটিবৰ বাবে নহয় বাৰু। আৰু ইফালে অকণমান বাঁহৰ হেৰিবিলাক আছে, সেইবিলাক আমি অকণমান বুটলি আনিছোঁ। আমাৰ কেমেৰামেনেও ঘণ্টা সময় জিৰণি লওক, তেওঁ আৰু মোৰ লগত সহায় কৰি দিয়ক। আমাৰ ইয়াতে আমাৰ মানে খাদ্য চাদ্য থৈ পূৰা একদম ৰেডি। এতিয়া আমি দেখুৱাইছোঁ আমাৰ বস্তু। মই হাত চাত ধোৱা নাই মানে লেতেৰাই, তথাপিতো মই আপোনালোকক দেখুৱাই দিওঁ। চাওক ইয়াতে আমাৰ চৌকাৰ জুই পূৰা ৰেডি, দি দিম। আৰু দিব্যই সেইগিৰি মানে ওচৰত মানে ঘৰৰ আছে মানুহ, তাৰ পৰা আমি পানী আনি আছে, তেওঁ পানী আনিব এটা টিঙত। আৰু মই হাত চাত ধুৱাই নাই বাৰু, লেতেৰাই হৈ আছিল, তথাপিতো ন' প্ৰব্লেম। চ' তেখেত আহিব আৰু আপোনালোক দেখুৱাই দিম। আৰু ফাইনেলি ডিম্বু আহি গ'ল। পানী এক দিনলৈ আমি মগন আনিলোঁ নহয়, পাহৰি আহিলোঁ। আৰু দোস্ত যি কি নহওক, আমাৰ মাংসখিনি ইয়াতে বইল হ'বলৈ দি দিলোঁ অকণমান টাইম আমাৰ টেণ্ট হাউচত। আমাৰ জ্যোতিৰ্মনাথে ৰান্ধি আছে, আৰু দোস্ত আজিৰ কাৰণে ৰান্ধনি হ'ব লগা
আমাৰ ৰন্ধা হৈ গ'ল। এতিয়া খোৱা লোৱা হৈ গ'ল আৰু দোস্ত এতিয়া আমি পুৰা হৈ গ'লো অকণমান জিৰণি ইমান দূৰ অহাৰ পাছত আৰু মেগী আছে আগফালে মেগী ল'ব বেছি অলপ হিন্দী মাৰিলে আৰু প্ৰব্লেম হৈ যাব চ' মানে আমি অকণমান শুই যাম চ' গুড নাইট নহয় বাৰু ৰাতি হোৱাহি নাই ৰাতি হ'ব আমি এইবিলাক চব মানে বস্তুবোৰ চম্ভালি কৰি থৈ দিলোঁ আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক এইবিলাক ইয়াত আমাৰ টেণ্টটোত আমি আছোঁ আৰু ত' এতিয়া একেবাৰে গুড নাইট মানে আমি অকণ শুই যাওঁ এতিয়া আমাৰ এইজনে আৰু ঘুমাই আছে দেখুৱাই দিওঁ এয়া আমাৰ এইজনাই ঘুমাই আছে ধুনীয়াকৈ আৰু দোস্ত মই মানে এতিয়া মানে আমি শুই কেনে উঠিলোঁ আৰু মই শুই কেনে উঠি আমি এইবিলাক থৈ আনিলোঁ চাওক ইয়াতে ধুই ভালদৰে থৈ আনিলোঁ আৰু তাতে আমি জুই ধৰিম পুনৰ যিহেতুকে আন্ধাৰ হ'ব আৰু বেছি সময় নাই আন্ধাৰ হ'বলৈ তাৰপাছত চাওক শিৱই শুই আছে মই আপোনালোকক দেখুৱাই দিছোঁ মানে উঠ দেখা নাই মই দেখি দিছোঁ আপোনালোকৰ সময়টো চ' 5:50 বাজিছে দোস্ত এতিয়া আমি জুই ধৰিম দিব উঠ যা জুই ধৰিম কি ক'ব আৰু ঠাণ্ডা আৰু জংঘল ন হলিয়া এয়া আমাৰ জ্যোতিৰ্মন আছে লগাইছে চকুৱাত জুই আক লাইটটো ক'ত থৈছা ঐ তাতে আছে তাতে কোনটো ঠাত সেইটোতে আছে পাইছে ন এতিয়া আমি শুই যাওঁ ইয়াতে চাওক এটাও ঘৰ নাই জংঘল ঘৰ নাই চাওক মোৰ ঠাণ্ডা লাগিছে এটা চাৰ্ট পিন্ধি চাৰ্ট নালাগে মই পুৰা ৰেডি ৰাতি গৰম লাগিব মই পিন্ধিলোঁ আমাৰ এৱে পলিথিনৰ পৰা চাৰ্ট ওলাই ইয়াৰ চাৰ্ট পিন্ধি পকা আহিছে শুই যাওক শুই যাব আৰু এতিয়া 8মান বাজিলে চাগে ৰাতি হ'বলৈ ধৰিছে চ' এতিয়া আমি গুড নাইট শুই যাম আৰু বস্তু মই উঠোঁতে চাগে শুই আছে এতিয়ালৈকে মহ আছে ন দিছা দিয়া নাই দিয়াহে নাই কেইটা বাজিল মানে 10:30 বাজিব আৰু 10:24 টাইমটো হৈছে শুই যাওঁ লাগিছে ইমান ৰাতি হৈছে এতিয়া
মোৰ মোটা লাগছে শুনছে ৰাতি জংঘলত যাওঁ মোটা লাগছে বস্তু মোৰ মোটা লাগিছে এতিয়া সময় বা কেইটা বাজিছে তোৰ ফোন ভাঙি আছে ভিডিঅ'টো মানে অকণ কষ্ট কৰি থৈ মই কি হ'ব হিনুজটো ৰাতি মই অকণমান সাৰ পালোঁ মই চাওঁ কেইটা বাজিল লাইটটো ক'ত আছে লাইটটো বিচাৰি পোৱা নাই আমাৰ কি কৰিছ ফালে নহয় মই কেইটা বাজিল চাবলৈ ওলাইছোঁ লাইটটো কেইটা বাজিল এই ঘড়ীটো ৰাতি আছে ঘড়ীটো ইয়াত আছে এয়া 2:09 বাজিল এতিয়া কোনো জীৱ জন্তুৰ সন্ধান পোৱা নাই কোনো অহা নাই কিন্তু ইয়াত পোকা বহুত আছে সৰু সৰু পোকা আৰু মহ বহুত আছে বহুত কামোৰালে আৰু ইয়াকো কামোৰাইছে আৰু দোস্ত প্ৰব্লেম হৈছে এতিয়া ভয়ো লাগিছে অকণমান মানে আহিছিলোঁ বহুত এক্সাইটেড যাব লাগিব নাই ধৰিব নোৱাৰা এই ৰাতি উঠিব নোৱাৰা সেইদিনা কিবা আহি ক'লে আহামহে এইফালে এই শুই থাক বাদ দি যি হয় দেখা যাব কেম্পটো হ'ল दोस्तों गुड मॉर्निंग मैं तो पिंडिलो दोस्तों আমাৰ অৱস্থাদি উঠাই নাই এতিয়ালৈকে চাব ৰাতিপুৱা হৈ গ'ল কেইটা বাজিছে মই দেখুৱাই দিছোঁ 5:25 এতিয়া মই উঠিলোঁ ইয়াত থৈ আনো তাৰপাছত দেখুৱাই আছোঁ মই থৈ আহিলোঁ আৰু টেণ্টত কি আছে আৰু দেখুৱাই দিছোঁ চব এতিয়ালৈকে শুই আছে চব কৰি আনো বতৰটো আছে পানী আৰু এতিয়া আমি অকণমান মুখখন ধুই লওঁ আৰু দোস্ত ই আহি গ'ল আহিছে তাৰপাছত প্ৰব্লেম দিছে বহুত পক্ষী চিৰিকটিৰ আৱাজ কিন্তু বঢ়িয়া বহুত ধুনীয়া দেই পুৰা তাৰপাছত এতিয়া কেইটা বাজিল এতিয়া 8:21 চাওক 8:21 হ'লগৈ তাৰপাছত আৰু বেছি সময় নাই আৰু বতৰটো আজি কেনেকুৱা চাগে বৰষুণ আহিব পাৰে সেইকাৰণে এনেকুৱা কৰি আছে এই চাওকচোন দোস্ত বতৰ কেনেকুৱা কৰি আছে চাওক মেঘ আৰু বুলি পাছত অৱস্থা কি হ'ল জানে নিয়াৰ পৰি আছে নেক্সট লাইন মই চেষ্টা কৰিলোঁ কিন্তু অলপ টাইম আমি বহি অলপ টাইম থাকি আমি যামগৈ কিয়নো এতিয়া বতৰ ইমান এটা ভাল নহয় কাইলৈৰ পৰা কিন্তু বৰষুণ দিয়াহে নাই কিন্তু আজি চাগে দিব লাগি আছে চাওক এইবিলাক কিমান ঠিকে আছে মই দেখুৱাই দিছোঁ নিয়াৰ পৰিছিল চাগে চাওক এতিয়া মাত্ৰ 8:25 হ'ল 8:25
আৰু অকণমান টাইম বহোঁ কেমেৰাটো থৈ দিওঁ আৰু দোস্ত এতিয়া 9:23 হ'লগৈ আৰু অলপমান বাহিৰত ঘূৰি আহোঁ নে কি কয় অকণমান বাহিৰত ঘূৰি আহোঁ আৰু দোস্ত অকণমান ফুৰি আহিলোঁ আপোনালোকক দেখুওৱা নহ'ল যিহেতুকে মোবাইল চাৰ্জ বেছি নাই এতিয়া টেণ্টত সোমাবহি ময়ো সোমাই যাওঁ উৰি আহিলোঁ দিয়ক তিতি গৈছে পুৰা একদম চাওক 9:25 দোস্ত খালি টাইমলৈ ৱেইট কৰি আছোঁ যেতিয়া টাইম চেছ হ'ব ন 1 মিনিট থকাৰ লগে লগে আমি যাম আৰু এতিয়া টাইম কিমান হৈছে চাওক 10:32 আৰু দোস্ত এতিয়া চাওক 10:42 হ'ল আৰু ইয়াৰ লগে লগে আমি আমাৰ ভিডিঅ'টো মিছন সম্পূৰ্ণ হ'ল 24 আৱাৰ্ছ বুলি ক'ব পাৰি আৰু 2 মিনিটটো আমি এইবিলাক টেণ্টবিলাক ৰেডি কৰোঁতে আমাৰ চ' এতিয়া দিব আৰু মই এই মুহূৰ্তত আপোনালোকৰ পৰা আমাৰ ভিডিঅ'টো যদি লাইক কৰিব লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব লগতে কমেণ্ট কৰিব ভাল নালাগে ছাবস্ক্ৰাইব নকৰে ডিছলাইক কৰি দিলে চ' এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰিছোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বাই